হেল্ল' বন্ধু বান্ধৱীসকল, এই আমি পিঠা খুন্দিবলৈ আহিছোঁ দেই। এয়া তিল পিঠা আজি যিহেতু বিহু পালেহি যে লাহে লাহে খুন্দিব লাগিব ন, সেইকাৰণে খুন্দিবলৈ আহিছোঁ। এয়া বৰা চাউলৰ এয়া মাহ ঢেঁকীটো চফা কৰি লৈছে। এতিয়া খুন্দিবলৈ ষ্টাৰ্ট দিম আৰু দেই। এতিয়া এই অহাৰ লগে লগে ব্ৰেড গাখীৰ দিলেই এয়া খাই ল'ম এতিয়া। আমি পিঠা খুন্দিছোঁ দেই, ঢেঁকী বহিছোঁ আৰু এয়া ব্ৰেডকেইখন দেখুৱাই দিছে মায়ে, ডাঙৰ ডাঙৰ ব্ৰেডকেইখন। এয়া গাখীৰ লগত বাইদেউ খাবলৈ দিছে। যিহেতু আমাৰ ঘৰত ঢেঁকী নাই, সেইকাৰণে বাইদেউ ঘৰলৈ আহিছোঁ, একদম নদী কিনাৰলৈ দেই। বাইদেউ ঘৰটো নদী কিনাৰত আছে, তালৈ আহিছোঁ। এয়া গাখীৰ আৰু ব্ৰেড খাই লওঁ, তাৰপিছতহে আকৌ পিঠা খুন্দাত লাগি যাম। আৰু আপোনালোকে পিঠা চাউল ক'ত টুকিব? আমি হ'লে মোনাতে টুকিছোঁ দেই, জল্দি হয় মোনাত টুকিলে। মানে খৰাহিত হ'লে মানে অকণমান দেৰি লাগে যে, সেইকাৰণে মোনাতে মানে টুকি মেলি ভৰাই আনিছোঁ। এয়া নাইকিয়া হৈছেগৈ আৰু দেই।